বিশ্বৰ আটাইতকৈ লেতেৰা মানুহ গা নোধোৱাকৈ পাৰ কৰিলে ৬০ বছৰ পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহৰ ওপৰতে আজিৰ এই ভিডিঅ' আহক আৰম্ভ কৰোঁ। আচৰিত কৰি দিয়া এক ঘটনা। দ্য তেহৰান টাইমছৰ ৰিপৰ্ট অনুযায়ী ৮০ বছৰৰ আমু হাজিৰৰ এই ঘটনা সত্য। পানী চাবোন গাত দিয়াত তাৰ ঘোৰ আপত্তি আছে। মাত্ৰ সেয়াই নহয়, গা ধোৱাৰ কথা শুনিলেই হাজিৰৰ পাগল পাগল অনুভৱ হয়। দক্ষিণ ইৰাণৰ ফাৰজ জিলাৰ এখন পৰিত্যক্ত গাঁৱৰ এই লোকজনে বজাৰে বাটে ঘূৰি ফুৰে। ইমান বছৰে অপৰিষ্কাৰ শৰীৰত যিবোৰ মাটিৰ আস্তৰণ জমা হৈছে সেইবোৰ দেখি তাক প্ৰকৃতিৰ ওপৰত পৰি থকা শিল যেনেই লাগে। এনেদৰেই বৰ্ণনা কৰিছে গাঁৱৰ মানুহবোৰে। নিজৰ বুলিবলৈ একোৱেই নাই আমুৰ হাজিৰৰ। শুনিবলৈ পোৱা যায়, যুৱক বয়সত প্ৰেমত ব্যৰ্থ হৈ এই জীৱন বাছি লৈছে তেখেতে। আমু হাজিৰৰ থকা খোৱা খুবেই অদ্ভুত। পচা মাংস খাই পেট ভৰাই তেখেতে, আৰু প্ৰকৃতিৰ কোলেই হৈছে তেখেতৰ বিচনা। গাঁৱৰ মানুহবোৰে ইটা দি এখন ঘৰ বনাই দিছে, য'ত ইচ্ছা হ'লেই বৃদ্ধ হাজিৰে থাকিবলৈ যায়। চুলি দাড়ি কেতিয়াও নাকাটে আমু হাজিৰে। যেতিয়া ভাবে যে চুলি দাড়ি ডাঙৰ হৈ গৈছে তেতিয়া জুইত পৰি পেলায়। বিশ্বৰ আটাইতকৈ অপৰিষ্কাৰ মানুহৰ খিতাপ আমু হাজিৰৰ ওচৰতেই। ইয়াৰ আগতে সেই খিতাপ জয় কৰিছিল ৬৪ বছৰৰ এজন ভাৰতীয়ই। নাম আছিল কৈলাশ সিংহ। তথ্যখিনি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এনেধৰণৰ আশ্চৰ্যজনক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ'ত